গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই ফাতেমা আসমিন। আজিৰ সমাজত নাৰী কিমান সুৰক্ষিত এই কথা বা এই প্ৰশ্ন উত্থাপন হ'ব আজিৰ এই বাতৰি চোৱাৰ পিছত, কিয়নো গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ডৰ। থানাৰ নিচেই কাষৰ পৰা এগৰাকী গৰ্ভৱতী মহিলাক অপহৰণ কৰা হৈছে। পল্টন বজাৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই লৈ যোৱা হৈছে মহিলাগৰাকীক। বাইকত অহা দুই দুৰ্বৃত্তই অপহৰণ কৰিলে এমহীয়া গৰ্ভৱতী মহিলাক। পল্টন বজাৰৰ সমীপত থকা অটো ষ্টেণ্ডত সংঘটিত হৈছে এই ঘটনা। আলিপুৰ দুৱাৰৰ পৰা নিজ গৃহ ডিমাপুৰলৈ গৈ আছিল এই দম্পতি আৰু নিশা 12 মান বজাত প্ৰথমখন ৰেলৰ পৰা নামি ভাত খাবলৈ আহিছিল পল্টন বজাৰলৈ আৰু পত্নীক থানাৰ সমীপতে ৰাখি স্বামীয়ে ষ্টেচনৰ পৰা আনিব গৈছিল বেগ আৰু সেই সময়তে গৰ্ভৱতী মহিলাগৰাকীক অপহৰণৰ সন্দেহ স্বামীৰ। ষ্টেচনৰ পৰা বেগ আনি যেতিয়া ঘূৰি আহি পালে সেই স্থানত নেদেখে নিজ পত্নীক স্বামীয়ে। সমগ্ৰ ঘটনা থানাৰ চিচিটিভিত বন্দী হোৱাৰ দাবী কৰিছে স্বামীয়ে। তাৰ পিছতো বৰ্তমানলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। চিচিটিভিৰ ভিজুৱেল আৰক্ষীয়ে সংগ্ৰহ নকৰাৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ।